আজি ৰামদেও গাঁৱত যেটো প্ৰগ্ৰাম হৈছে এটো আমাৰ পলিটিক্যাল এৱাৰনেস প্ৰগ্ৰাম হৈছে আর ইয়া ৰামদেও গাঁও হিচাপে আজি আমাৰ ৩৭টা পৰিয়ালে আজি সম্পূৰ্ণ ৰূপে ইউপিপিলক সমৰ্থন কৰিছে আৰু অহা 2025 সেপ্টেম্বৰ মাহত যেটো ইলেকশন হ'বলৈ গৈ আছে ইয়াত আমি জমদৰ হিচাপে 100% জিকিম এটো খাটাং হল কাৰণ অকল ৰামদেও বুলি নহয় গোটেই জমদৰ সমষ্টিত যিমান গাঁও আছে আমি সুকে কোনে আমি গাঁওবাসীৰ লগত মত পখন কৰিলো আৰু গোটেই জায়গাত আমি পকেট মিটিং কৰিলো আৰু গোটেই জায়গাত ইউপিপিলকে মানুহ বিচাৰিছে কাৰণটো হল প্ৰমোদ বৰৰ নেতৃত্বত শান্তি ঘূৰি আহিছে এই শান্তিকে বজাই ৰাখিবলৈ সবৰ ইচ্ছা প্ৰকাশ কৰিছে আৰু অকল শান্তি বুলি নহয় আজি শিক্ষাৰ মানদণ্ড বাঢ়িল আজি ৰাস্তা ঘাট আৰু ইলেক্ট্ৰিচিটি হবলৈ সক্ষম হ'ল 17 বছৰত আজি যত ইলেক্ট্ৰিচিটি নাছিলে প্ৰায় নাছিলে আদিবাসী গাঁৱত নাছিলে ৰাস্তা নাছিলে আজি ৰাস্তা হল ইলেক্ট্ৰিচিটি হল আজি শংকৰ নদী হিপাৰে বৰগোপা টাপু কাছেবাৰী টাপু মৰিয়াম টাপু তেনেকুৱা 7-8টা গাঁও আছে তাতো আমাৰ এমএলএ জিৰুম মুছলমানত্ৰীৰ নেতৃত্বত তাতো ইলেক্ট্ৰিচিটি অলৰেডি এপ্ৰুভ হল টেন্ডাৰ হল গতিকে এনেকুৱা উন্নতি চাই আজি সকলো গাঁওবাসী আজি ইউপিপিএল দলক আকলি লৈছে সেইকাৰণে অহা 2025 সেপ্টেম্বৰ মাহৰ যেটো ইলেকশন হ'বলৈ গৈ আছে তাতে আমাৰে চৰকাৰ হ'ব এটো খাটাং হল তাৰিখৰ আমি ৰামদেও গাঁৱত সকলো ৰাজ মিলি আজি এটো আলোচনা হৈছে আর এই আলোচনার মধ্যে যদি আমালোকে যেমন আমার এই গাঁৱৰ এরিয়াত যিমানখিনি আমার আদিবাসী আছো বা আমার সান্তাল সকল আছো আর ইয়াত রাজবংশী সকল আছে আৰু রাভা আছে আৰু নেপালী আছে আমি সকলো জাতি ইয়াত একগোট হৈ আমার এটা সিদ্ধান্ত লৈছো যে 4 বছর বা ইয়ার আগত আমার মহোদয় প্রমোদ বড় সারে চলাই আনিছে শান্তিভাবে তার নিমিত্তে আজি আমালোকে ইয়াত রামদেও অঞ্চলত আজি সৰু এটা আলোচনা বা ৰাজ্য হৈ যে আমাৰ ইয়াত স্যার আহিছে আমাৰ মাজত যে এই স্যার আমালোকক এটা সান্তনা দিছে যাতে ভৱিষ্যতে আমাৰ এই গাঁৱত আৰু যিমান অসুবিধাখিনি আছে এই আমাৰ স্যাৰে আমালোকক সহায় কৰিব আৰু আমালোকে তাৰ নিমিত্তে আমালোকেও থাকিব আৰু জিকিব আৰু পিছত যাতে আমালোকক চাই আৰু আমালোকক যাতে ভাল শান্তিভাৱে চলাই আনি এইটো আমালোকে এটা অনুৰোধ জনাই ইউপিএলৰ আছো আৰু আগন্তুক দিনত বা অহা সেপ্টেম্বৰ আহি আছে ইলেকশনত আমি সকলক তিতাৰ সুবিধ দি নিযুক্তি কৰিম।